হেল্ল' এভৰিৱান, আপোনাক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিব, সেইকাৰণে অকণমান ঘৰটো সজাই দিছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো মাজলৈ চাই থাককচোন। হ'ব দে ছেকেণ্ড মাহীয়েক এইফালে খুৰী এইফালে এজনী এইফালে আমাৰ চবৰে হৈ গ'ল বেলুন ফুলাই তাই অকলে অকলে ফুলাই আছে ইমান গাল নুফুলাবি ঐ এইফালে এটা কেক আনি থৈছোঁ আমাৰ আলহীৰ কাৰণে। তাৰপিছত এতিয়া ৰাতি প্ৰায় 8টা বাজিব হ'ল। আমাৰ আলহী আহি গ'ল। ব'লকচোন আলহী কোন কোন আহিছে আপোনাক সকলোকে দেখুৱাওঁ। এয়া আলহী বুলি কৈছোঁ ন, এইফালে মাহঁত আহিব, বা আহিছে আৰু আমাৰ এইফালে দুজন। এয়া অকণমান নিয়ম এটা কৰি দিছোঁ, ৰাতি লেট হৈ গ'ল কৰি দিছোঁ আৰু প্ৰথম আহিছে ঘৰলৈ। ভিডিঅ' এটা নকৰিলে কোনো পাহৰি তাৰ কাৰণে নেকি নাজানো কি হ'ল মোক একো খাবলৈ নিদিয়ে তেতিয়া কাৰণে ল'ৰা আকৌ হয় নাই বহেৰে মই একো খাবলৈ নাই দিয়া আমাৰ এইফালে মহাৰাণী আৰু আমাৰ এইফালে এজনী এয়া এইফালে পেহীয়ে লাগি আছে এইফালে পাপাহঁতৰ ভাত খাই হ'বলৈ হ'ল আৰু এতিয়া ময়ো ভাত খাই লওঁ। এইখিনিতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি দিব নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব।